Good morning children, welcome to your SMS class. আজি আমি পঢ়িবলৈ গৈ আছো 2 নম্বৰ পাঠ। 2 নম্বৰ পাঠটিৰ নাম হৈছে জ্ঞানী হাতিম। এই পাঠটিত আমি হাতিম নামৰ মানুহজনৰ বিষয়ে পঢ়িবলৈ পাম। এসময়ত আৰবৰ য়ামান ৰাজ্যত এজন বৰ দানী ৰজাই ৰাজত্ব কৰিছিল। তেওঁৰ দেশতে হাতিম নামেৰে এজন মানুহ আছিল। তেওঁ বৰ দুখীয়া আছিল, কিন্তু বৰ সাধু, জ্ঞানী আৰু বুদ্ধিয়ক আছিল। সেইকাৰণে আৰব দেশত সকলোৰে মুখত কেৱল হাতিমৰ জয়গানহে শুনা গৈছিল। তাকে দেখি ৰজাই জ্বলি পুৰি মৰিবলৈ ধৰিলে আৰু কেনেকৈ হাতিমৰ অনিষ্ট কৰিব পাৰে তাকে ভাবিবলৈ ধৰিলে। এবাৰ ৰজাই ৰাজ্যত এটা ডাঙৰ ভোজনৰ আয়োজন কৰিলে আৰু তালৈ ৰাজ্যৰ সকলো প্ৰজাকে নিমন্ত্ৰণ কৰিলে। কিন্তু ভোজ খাবলৈ অহা প্ৰজাবোৰৰ মুখতো কেৱল হাতিমৰ জয়গান আৰু প্ৰশংসাহে শুনিবলৈ পালে। ৰজাৰ বৰ খং উঠিল। তেওঁ ভাবিলে যে হাতিমেই হ'ল তেওঁৰ জীৱনৰ বাটৰ কাঁইট। যেতিয়ালৈকে হাতিম নমৰে তেতিয়ালৈকে তেওঁ বিখ্যাত হ'ব নোৱাৰিব। গতিকে ৰজাই হাতিমক হত্যা কৰিবলৈ স্থিৰ কৰিলে। ৰজাই ৰাজ্যৰ গুপ্তচৰসকলক মাতি আনি ক'লে, যিয়ে হাতিমক হত্যা কৰিব পাৰিব তেওঁকেই নগদ বহু হাজাৰ টকাৰে পুৰস্কৃত কৰা হ'ব। ৰজাৰ কথা শুনি এজন গুপ্তচৰ আগুৱাই আহি ৰজাৰ আগত শিৰ নত কৰি অৰ্থাৎ মূৰ দুৱাই ক'লে, প্ৰভুৰ আজ্ঞা পালন কৰিবলৈ সাজু হৈছোঁ, মাথো আপোনাৰ আদেশৰহে প্ৰয়োজন। হাতিমক বিচাৰি গুপ্তচৰজনে বহু ঠাই ঘূৰিলে, কিন্তু হাতিমক ক'তো বিচাৰি নাপালে। সেইদৰে গুপ্তচৰজনে হাতিমক বিচাৰি গৈ থাকিল। এদিনাখন সন্ধিয়া সময়ত এটা জুপুৰি ঘৰৰ সন্মুখত এজন ধুনীয়া যুৱকক দেখিবলৈ পালে। দুখে ভাগৰে থকা যুৱকজনে ৰাতিটো তেওঁৰ জুপুৰিতে থাকিবলৈ দিহা কৰি দি সুন্দৰভাৱে অতিথি সেৱা কৰিলে। যুৱকজনে তেওঁৰ প্ৰতি কৰা আদৰ আৰু যত্ন দেখি গুপ্তচৰজনৰ হৃদয়ত দয়াৰ ভাৱ জাগি উঠিছিল। পুৱা যুৱকজনে অতিথিৰ দুহাতত চুমা খাই ক'লে, বন্ধু, আপোনাৰ বিশ্ৰামৰ প্ৰয়োজন আছে, সেয়ে আৰু 2 দিন ইয়াতে থাকি যাওক। কিন্তু গুপ্তচৰজনে ক'লে, বন্ধু, মই ইয়াত বেছি পলম কৰিব নোৱাৰোঁ, মই এটা জৰুৰী কামতহে ঘূৰি ফুৰিছোঁ। তেতিয়া যুৱকজনে সুধিলে, বন্ধু, আপোনাৰ জৰুৰী কামটোৰ বিষয়ে যদি পাৰে আমাকো ক'বনে? যদি পাৰো নিশ্চয় সহায় কৰিম। তেতিয়া গুপ্তচৰজনে ৰজাৰ আদেশ মতে হাতিমক হত্যা কৰিবলৈ অহা বুলি ক'লে আৰু যদি জানে হাতিমক ক'ত পোৱা যাব সেইটো ক'বলৈ যুৱকজনক অনুৰোধ কৰিলে। বন্ধুসুলভ গুপ্তচৰজনৰ কথা শুনি যুৱকজনে এটা মিচিকীয়া হাঁহি মাৰি ক'লে, বন্ধু, আপুনি বিচাৰি ফুৰা হাতিমজন আপোনাৰ সন্মুখতেই থিয় হৈ আছে, কাৰণ আপুনি বহু কষ্টৰে বিচাৰি ফুৰা হাতিম ময়েই। গতিকে আপুনি মোক হত্যা কৰি আপোনাৰ কৰ্তব্য পালন কৰক। তাকে শুনি গুপ্তচৰজনৰ হাতৰ পৰা তৰোৱাল খহি পৰিল, কিন্তু হাতিমৰ ভৰিৰ পৰা মূৰলৈ এবাৰ ভালদৰে নিৰীক্ষণ কৰি হাতিমৰ ভৰিত দীঘল দি পৰিল আৰু ক'লে, তেওঁ হাতিমৰ ভৰিৰ পৰা মূৰলৈ এবাৰ ভালদৰে নিৰীক্ষণ কৰি হাতিমৰ ভৰিত দীঘল দি পৰিল আৰু ক'লে, বন্ধু, মোৰ অপৰাধ ক্ষমা কৰক। হাতিমে গুপ্তচৰজনক ক্ষমা কৰিলে। কেইদিনমান গুপ্তচৰজন হাতিমৰ লগত থাকি য়ামানলৈ উভতি গ'ল। ৰজাই গুপ্তচৰজনক হাতিমৰ কথা সুধিলে। গুপ্তচৰজনে হাতজোৰ কৰি ক'লে, মহাৰাজ, ক্ষমা কৰিব। গুপ্তচৰজনে হাতজোৰ কৰি ক'লে, মহাৰাজ, ক্ষমা কৰিব। মই হাতিমক লগ পাইছিলোঁ, কিন্তু তেওঁৰ উদাৰতা, সাহস আৰু জ্ঞানত মই মুগ্ধ হ'লোঁ।
মহাৰাজ, মই তেওঁক হত্যা কৰিব নোৱাৰিলোঁ, কিন্তু তেওঁহে মোক দয়াৰ তৰোৱালেৰে হত্যা কৰিলে। গুপ্তচৰজনৰ পৰা হাতীমৰ বিষয়ে জানিব পাৰি ৰজাৰ মনো হাতীমৰ প্ৰতি মৰম ভালপোৱাৰ ভাৱেৰে ভৰি পৰিল। ৰজাই গুপ্তচৰজনক বহু হাজাৰ টকা আৰু সোণ ৰূপ পুৰস্কাৰ স্বৰূপে দিলে। গতিকে ছাত্ৰ ছাত্ৰীসকল, কাহিনীটোৰ পৰা আমি ইয়াকে বুজিবলৈ পালোঁ যে মানুহৰ মন ধন বা বলেৰে জয় কৰিব নোৱাৰি, মানুহৰ মন মৰমেৰেহে জয় কৰিব পাৰি। এই কাহিনীটোত ৰজাজন আছিল বৰ ধনী আৰু শক্তিবান, তেওঁৰ বহুত প্ৰজা আছিল, গতিকে তেওঁ শক্তিবান আছিল, কিন্তু তেওঁ সেই দেশৰ মানুহৰ বা প্ৰজাৰ মন জয় কৰিব পৰা নাছিল। কিন্তু হাতীম আছিল এজন বৰ দুখীয়া ঘৰৰ ল'ৰা, কিন্তু তেওঁ সকলোৰে মন জয় কৰিছিল, কাৰণ তেওঁ আছিল সাধু, জ্ঞানী আৰু বুদ্ধিয়ক। তেওঁ নিজৰ উদাৰতা, সাহস আৰু জ্ঞানেৰে মানুহৰ মন জয় কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মানুহৰ মন জয় কৰিবলৈ হ'লে সৎ ব্যৱহাৰ কৰিব শিকিব লাগিব। মানুহৰ প্ৰতি মৰমীয়াল হ'ব লাগিব আৰু লগতে নিজৰ জ্ঞান আৰু বুদ্ধিৰে সকলোৰে মন জয় কৰিব জানিব লাগিব। এইটোৱে হ'ল এই পাঠটিৰ মূল উদ্দেশ্য।